তো হে গাইছ আজি মানে এইটো মোৰ প্ৰথম ভিডিঅ'টো আপোনালোকে মোৰ ভইচটো বেয়া পাব পাৰে আৰু কিবা মানে কি কথাবোৰ ভালকে ক'ব যিহেতু নাজানো তো দাউজেং গৈ আছো চাইকেল লৈ আৰু অলপ দেখুৱাবলৈ চেষ্টা কৰি আছো দে আৰু পেটৰ বিষ তেনেকৈ দেখুৱাম চাই থাকক তো গাইছ পেটৰ বিষ বম পেটৰ বিষ হ'লেও গৈ আছো দাউজেং চাইকেলখন ক'ত গ'লে চাইকেলখন ক'ত গ'ল চাইকেলখন তো চাইকেলখন এইখন হয় এইখালৈ গৈ আছো ফাইনেলি দাউজেং আৰু বেগটোত খোৱা বস্তু ললো কাপোৰ আছে ফটো উঠিব লাগিব না দে গাইছ আৰু বিশ্বকৰ্মাক চিন্তি যাই থাকো আৰু এইগিলা ফ্ৰেণ্ডবোৰ আছে ফ্ৰেণ্ডবোৰ একেলগে লগ হলো আৰু এতিয়া যাওক এণ্ড ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নে কি দোষ এই জেগাখিনিৰ নাম কি আছিল দাউজেং গৈ আছো চাইকেল লৈ আৰু মোৰ লগত যাব পাঞ্জিত হাইদি আৰু ইফালে ইউটিউবত আছে ই আছে লাডেন ইউটিউবত ভিডিঅ' কৰে ভাল ভিডিঅ' কৰে 13 ব্লগ বুলি আছে সাৰ্চ কৰিব ওকে তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ আৰু সি কিন্তু ধেমালি চাইকেল চলোৱা নাই দেই মানিছোঁ কিন্তু আৰু তো আহি চেণ্ডেল চাইকেলত ছিঙিব লাগে না ইমান গৰমত আহি আছোঁ দে আৰে জীৱন চাইকেলখন ঠিক কৰি লওঁ দে আৰু এনেকৈ চাইকেল ভাল কৰি আহি আছোঁ আৰু ইয়াৰ যোনখন চাইকেল লেক্সা চেণ্ডেল ছিঙছিল মানে তো চেণ্ডেল ঠিক কৰি গৈ আছোঁ আৰু বেছি নাই পালোঁ দিয়ক চাই থাকক তো গাইজ বৰষুণ আহি থাকোঁতে হঠাৎ বৰষুণ ৰাস্তা গাইজ বৰষুণ বহুত ফাইনেলি আহি থাকোঁতে ইয়াতে কিবা অলপ মানে জিৰণি কোঠা টাইপ মানে খচৰ বনাই থৈ দিছে ইয়াতে ৰেষ্ট কৰি অলপ আৰু ৰুটি চুটি কিবা কিবি খাওঁ ঘৰৰ পৰা লৈ আহিছোঁ কাৰণ ভোক লাগিছে না তো আহি বৰষুণৰ মাজত ভোক লাগিল অকণমান ৰুটি খালোঁ এই বেচেৰাটোৰ ঘৰৰ পৰা ৰুটি চুটি লৈ আহিছিল খাব লাগিয়ে খালো আৰু কিবা এটা আকৌ কেই কিলোমিটাৰ আছে আৰু 5 কিলোমিটাৰ আছে তো বৰষুণ দিলে তো আমি ৰৈ পেলাই গোটেইকেইটা কিবা অলপ খালো তোমাক দেখাই দিম এবাৰ আমি গোটেইকেইটা একেলগে কিবা খালো আৰু বৰষুণ তামাম কিন্তু বৰষুণ দিছে দেই ইয়াতে আৰু তেতিয়া তাতে যাই পাম না আৰু ফিলিংছটো বেলেগ হৈ যাব মানে ঘৰত নাযোৱাই তো গাইজ বৰষুণ কমিলে আৰু গেষ্ট্ৰিকৰ টেবলেট খাই ল'লোঁ তেতিয়া জুচ আহিব আৰু চেলো তো ফ্ৰেণ্ড আহি আছোঁ আৰু এনেকৈ আমি একদম পূৰা ফাইনেলি গৈ আছোঁ পামগৈ আৰু পূৰা ফ্ৰেণ্ড আহি ৰাস্তাত ভোক লাগিলে আৰু কলটো আমি আনবক্সিং কৰিলোঁ সকলোৱে খাওঁ আৰু আপোনালোকৰ খাওঁ ৰ'ব আৰু ইয়াতে কল আনছোঁ ইয়াতে কি কল এইটো চেনি কল ৰ'ব তাৰ আগতে আপোনালোকে চাই আছে নহয় মই একদম খুলি কিনে দিছোঁ খা আপোনালোকে খাই লওক আৰু কাৰণ মানে কি ক'ম আৰু গাইজ লাষ্ট ভিডিঅ' শ্বুট মানে যাই পাম আৰু যেতিয়া জেগাখিনি যাই পাম না এনেকুৱা ফিলিংছ এটা আহিব মানে দেহাত ঘৰটো জানো মোৰ তাতে ঘৰটো পাতিম তাতে থাকিম মানে কিবা কৰিম মানে একদম মানে গুগল মেপ চাই গৈ আছোঁ এনেকৈ আমি এতিয়া বাঢ়ে দেখোন হিয়াতে সাজোন কাচোন মৰমৰে তো হে গাইছ আহি আমি গেটখন পাই গ'লো বাহ চাইকেলৈ পালোঁ আহি আমি একদম পূৰা দাউজেং আচলতে আমি কম ভাল নহয় দেই চাওক পালোঁ ভিতৰত সোমাম আৰু এতিয়া টিকেট কাটো তো ফ্ৰেণ্ড আমি এনেকৈ আহি ফাইনেলি পালোঁ আহি আৰু মই লগাই দিম দে কি হ'ল আহি কেনে লাগিল ভাল লাগছে আহি ভাল লাগছে আৰু মানে যিটো পানী ঢৌ না তো সেই গেছ পানীখিনি দেখা পাই মানে গাটো লাগি গৈছে আৰু ইমান মিনিট গাত পানী নামিবি চাওক তো ফ্ৰেণ্ড সঁচাকৈ ইয়াতে যদি আমাক ঘৰটো বান্ধি ল'ব পাৰিলোহেঁতেন ইয়াতে সাঁতুৰি গা ধুই থাকিলোঁ তো ইমানে ধুনীয়া লাগিলে আহি আৰু আপোনালোকৰ আহক খুব ধুনীয়া হয় আৰু অলপ লগৰকেইটাৰ লগত গাটো ধুই লওঁ সিহঁতৰ ধুই আছে যিহেতু মোৰ থুটো লাগি গৈছে না চাওক মই ধুম তো গাইজ একদম টুপি হলকে এতিয়া গা চা ধুবলৈ ৰেডি আৰু কেমেৰাটো হাতত দিছোঁ অলপমান গাটো ধুওঁ চাওক তো বিদ্যা সঁচাকৈ ইয়াতে যদি মই ঘৰটো গ'লো ইয়াতে পানীত একদম ডুবে দিনটো সোমাই থাকিলোঁ গা পা একদম ধুনীয়া ফিলিংছ আপোনালোকে আমি চাপ মাৰি গা চা ধুওঁ কেনেকুৱা ফিলিংছ আহিব আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব উঠে নে মানে একদম মোবাইলটো কিনকে হাতলৈ আছে আৰু ঘড়ীটো
ঘড়ীটো হৈছে মোৰ ৱাটাৰপ্ৰুফ আৰু ঘড়ীটোৰ দৰে যদি মোৰ মোবাইলটো হ'ল হয় না তেতিয়াহ'লে মই মোবাইলটো একদম পানীৰ তলত সোমাই দিলো হয় মানে হাজি কাশি মন্দা পনত নাচা সপোনে দিশকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানে আছিলে যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক চেনেল এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বাই বাই আকৌ বেলেগ ভিডিঅ'ত লগ পাম দেই